সাবস্ক্ৰাইব কৰক অসমীয়া চেনেল দিহিং আৰু বেল আইকনটো দবাই দিয়ক। ধন্যবাদ। গুড মৰ্নিং। তো আজি যাব ওলাইছো, আজি ক'ত যাব ওলাইছো? আজি ক'ত যাব ওলাইছো? আজি আমি ভৈৰৱকুণ্ড যাম। তো ভৈৰৱকুণ্ড যাম, যোৱা দেওবাৰে কৈছিলো দেওবাৰে ভৈৰৱকুণ্ড যাম বুলি। যাব ওলাইছো, লগত আছে এইবিলাক সঞ্জীৱ দা আছে, জীৱন্ত, জিন্টুমণি আছে, জিন্তু আইডিয়া, অংকু আছে, ৰবি আছে। তো আমি যাম আজি ভৈৰৱকুণ্ড। কেইটা বাজিছে টাইম? 8:35 হৈছে এতিয়া। আমি এতিয়া ওলাই যাম ভৈৰৱকুণ্ড চিৰাজুলিত। ইয়াৰ পৰা আমি ওলাই যাম অলপ পাছত, আৰু 4জন লগৰ ল'ৰা আহিব আছে। চ' সিহঁত অহাৰ পিছত আমি ওলাই যাম। পুতুল আছে, যোৱা ব্লগতো দেখিছিলে, পুতুল আছিলে, কিৰণ আছিলে। চ' এইবাৰো আছে আমাৰ লগত। ওলাই যাম অলপ পিছত, দেখাই আছো। তেল ভৰাব আহিলো এতিয়া। আমি তেল ভৰাম এতিয়া ইয়াতে নাৰায়ণপুৰত, চিৰাজুলিৰ ওচৰৰ নাৰায়ণপুৰত তেল ভৰাব আহিলো। তো তাৰপিছত আকৌ চেণ্টাৰত চিৰাজুলিত গোটেইসমূহ লগ হ'ম। লগ হৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। তো বন্ধুসকল, আমি যাম এতিয়া অলপ পাছত। আৰু এটা কথা কওঁ, অলপ আগতে আমি তেল ভৰাই আহিলো। ইয়াতে তেলৰ দাম আছে 69 টকা আৰু কিবা কিবি পইচা। আৰু শুনিছো ভূটানত তেলৰ দাম কম হয়, গতিকে তাতে তেলৰ দামটো কিমান হয় আপোনালোকক জনাই আছো। চাই থাকক। আমি আহি পালো এতিয়া ওৰাংখন চাগে চিনি পায়, মিঠাইৰ কাৰণে বিখ্যাত। এতিয়া অলপ ঠিকে আছে, খাব পাৰি। আৰু এইফালে আছে আপোনালোকৰ ওৰাং চুইট হাউচ, এইফালে আছে বাছেদি আহিলে তাতে বাছ ৰখিব। তো তাতে খাব পাৰিব মিঠাই, বোকাখাটৰ পেৰা আৰু আমাৰ ওৰাঙৰ হৈছে ৰসগোল্লা। গতিকে দেখালো, আজি ওৰাংখন দেখালো। ইয়াতে আহিলে খাবলৈ নাপাহৰিব ওৰাঙৰ মিঠাই। নিশ্চয় খাব এবাৰ। টোপনিত আছে এতিয়া, চাই লওঁ। চ' ওৰাং আহিলে এবাৰ ওৰাঙৰ মিঠাই নোখোৱাকে। এতিয়া আমি আহি পালো ৰৌতা। চ' আমি আহিছিলো চিৰাজুলিৰ ফালৰ পৰা, আৰু ৰৌতাৰ পৰা আমি এতিয়া সোমাই যাব লাগিব ভিতৰৰ ফালে। তো ৰৌতা টু ওদালগুৰি ৰাস্তাটোত আমি সোমাই যাব লাগিব। চ' ৰৌতা আহি পালো। ৰৌতাত আমি এতিয়া এইফালে আমাৰ এখন সৰু হোটেল আছে। তো আমি এতিয়া কি খাম পুতুল কৈ দিয়া? আমি এতিয়া চাহ খাম। আজি ঠাণ্ডাও অলপ আছে। চ' আমি চাহ খাম। আমাৰ টিম আছে আমাৰ লগত, আমাৰ জিন্তু আছে। তো আমি এতিয়া চাহ খাম। তো বল। ঘৰৰ পৰা ৰাতিপুৱাই ওলাই আহি ৰৌতাত আমি চাহ খালোঁ, আৰু চাহ খাই পুনৰ আমি আগুৱাই গৈ থাকিলোঁ ভৈৰৱকুণ্ড দিশে। ভিতৰৰ ৰাস্তাত ধুনীয়া ৰাস্তা, গাড়ী চাড়ী আছে অলপ বেছিকে, ভাল হয়। মাজতে অকণমান ৰাস্তা বনোৱা নাই, আণ্ডাৰ কনষ্ট্ৰাকচন বনি আছে। এতিয়া আকৌ ভাল ৰাস্তা পাই গলো। আমাৰ লগত মোৰ বাইক চলাই আছে এতিয়া, আৰু মই আপোনালোকৰ কাৰণে ভিডিঅ' কৰি আছো। আহি আছো, গৈ থাকক আমাৰ লগত। সুন্দৰ জেগা, ইয়াৰ পিছফালে আমাৰ পুৰা গেংটো আছে। চ' সকলোবোৰ আহি আছো। আমি বেছি স্পীডত নাযাওঁ, তাৰমানে আমি লাহে লাহে গৈ আছো। ত' আমি অলপ পিছত যাই ভূটান পাই যাম। ত' ভূটানত আপোনালোকক দেখুৱাম জেগা কেনেকুৱা, সুন্দৰ ঠাই আচলতে ক'ব লাগিব। আমি আগতে গৈছিলো, জেগাটো সুন্দৰ, কিন্তু আপোনালোকক দেখুৱাবলৈ আকৌ আহিলো। তো পিকনিক প্লেচ হয়, সুন্দৰ পিকনিক প্লেচ।
ঠাইখন কেনেকুৱা তাত কি আছে এতিয়াই নকওঁ তো আমাৰ লগত গৈ থাকক ভিডিঅ'টো শেষলৈকে চাই থাকিব দেখিবলৈ পাব লাষ্টত কি আছে তাতে তো এয়া আহি আছে তো বলক বন্ধুসকল এতিয়া আমি আহি পালো কাহিবাৰী তো ইয়াৰ পৰা আমি ভিতৰৰ ৰাস্তাত সোমাই যাম প্ৰথমে কৈছিলোঁ মঙলদৈৰ পৰা দুজন আহি আছে তেওঁলোকলৈ অপেক্ষা তো তেওঁলোকো আহি পাইছে বৰ্তমান তেওঁলোকৰ কাৰণে ৰখি আছোঁ কিৰণ আছে মঙলদৈৰ পৰা ল'ৰা দুটাও আহি পাইছে এতিয়া আমি একেলগে আগুৱাই যাম চাই থাকিব আপোনালোকে চাই থাকক 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 জিন্দিয়ে কিবা ক'ব নাই হ'ব আপোনালোকে চাই থাকিলে হ'ল আপোনালোকে আমাক সহায় হৈ যায় কৰক বঢ়িয়া তো আমাৰ লগত আহিছিলে পৰাগ আহিছিলে তো পৰাগ আহিছে ঢেকীয়াজুলিৰ পৰা আমাৰ লগত তো পৰাগ কিবা গৈ পাই লওঁ তাত আচ্ছা পৰাগে গৈ পাই লয় তাতে তাৰপিছত ক'ব পৰাগে এতিয়া একো মন্তব্য নিদিয়ে বাকী সঞ্জিতা কিবা গৈ পাওঁ তাৰপিছত ক'ম আৰু এই চব গৈ পোৱা আচলতে জেগাটোলৈ চব আগতে যাই পাব বিচাৰিছে তাৰপিছত চবেই মন্তব্য দিব আমাৰ শিক্ষক আছে শিক্ষকে কিবা ক'ব নেকি আহি ভাল লাগিছে আৰু জেগাটো যাই পাই লওঁ তাৰপিছত আৰু আপডেট এইফালে আহি পালে আমাৰ মঙলদৈৰ পৰা আহি কুলদীপ পাইছে ত' কুলদীপ কিবা ক'বা এই কুলদীপ আহি পাইছে এতিয়া আমি একেলগে যাম আকৌ আগুৱাই যাম চাই থাকক এই দোস্ত তো ফাইনেলি আমি আহি পাই গ'লো ভৈৰৱকুণ্ড দোস্ত আমি আহি পাই গৈছোঁ এতিয়া বৰ্তমান ভৈৰৱকুণ্ড তো পিকনিক প্লেচ বহুত হাল্লা হৈ আছে সঞ্জিত দা কেনেকুৱা বঢ়িয়া মজা মজা ওপৰত আছে অংকুৰ কিবা ক'বা এতিয়া কোৱা বঢ়িয়া লাগিছে হাল্লা হৈ আছে ইয়াতে বহুত পাহাৰ দেখাই দিয়া পাহাৰ বহুত কিবা কুলদীপ আছে কুলদীপৰ লগৰ আছে সুন্দৰ পিকনিক প্লেচ চাওক কিমান আহিছে আহিছে বহুত গাড়ী আহিছে চবে পিকনিক খাবলৈ আহিছে পাহাৰ আছে চাওক ইফালে নদী আছে পাহাৰ আছে নদী আছে শিল আছে বালি আছে গছ আছে চব আছে কেমেৰা ৰেডি হৈ আছে এতিয়া অলপ পিছত আমি ফটো দিম তো জীৱনটো ফিটিং কৰি আছে এয়া বেহতি হুই নদী শিল
বিলত এয়া পানী বৈ আছে তো সুন্দৰ পৰিৱেশ পিকনিকৰ কাৰণে বহুত পাৰ্টি আহিছে বহুত পাৰ্টি আহিছে ইয়াতে এয়া সুন্দৰ জেগা পানী চাও কি ধুনীয়াকে বৈ আছে তো আহি গামোচা লৈ আহিব গা ধুব পাৰিব ইয়াতে ঘৰত ধুই নাহিলেও হ'ব আৰু সুন্দৰ জেগা এয়া প্লাষ্টিক দাও আছে এয়া অংকু মাষ্টৰ তো আমাৰ পিছফালে আছে চিনি নাপাওঁ আমি মানে ইয়াৰ ওচৰত ৰখি আছো আৰু নমস্কাৰ বন্ধুসকল আমি তেলটো ভৰালো ভূটানত আহি সো অসমততো তেলৰ দাম কিমান হৈ আছে তো গম পায়েই তো আমাৰ ভূটানত এতিয়া আমি কিমানত তেল ভৰালো কুলদীপে ক'ব কুলদীপ কৈ দিয়া এফালে কুলদীপে ক'ব এতিয়া আপোনালোকে শুনি বিশ্বাস নকৰিব যিটো ভূটানৰ পেট্ৰলৰ দাম বৰ্তমান অনলি 52 रुपीस 600 টকা টেংকি ফুল আপোনালোকে আহক অকণমান দূৰ বেছি নহয় 15 কিলোমিটাৰ দূৰত্ব আহক আপোনাৰ ৰুটাৰ পৰা 600 টকা টেংকি ফুল কৰি লৈ যাওক আমাৰ অসমত 70 টকা তেলৰ কোনো দৰকাৰ নাই ইয়ালৈকে আহক বিন্দাস ঘূৰি যাওক ধুনীয়া ঠাই এনজয় কৰক দিনটো ঘূৰক ফ্ৰেণ্ডৰ লগত তেল ভৰাই যাওক তো 600 আমাৰ টেংকি ফুল গতিকে চিন্তা কৰক কিমান এটা ডাঙৰ ডিফাৰেন্স এটা আছে গতিকে আচলতে আমাৰ উদ্দেশ্যও তেনেকুৱা এটাই আছিলে আহি ইয়াতে তেলটো ভৰাম খালী কৰি থৈ দিছিলোঁ মই টেংকি পুৰা খালী কৰি থৈ দিছিলোঁ মই চ' ইয়াতে তেলটো ভৰাম বুলি আহিছিলোঁ গেলানত তেল নিদিয়ে ইয়াতে আৰু আজি আমি আহিছোঁ আজি নে কি নাজানো কিন্তু আজি ডিজেল নাই ইয়াৰ আগৰবাৰ আহোঁতে ডিজেল সোমাইছিলোঁ সুন্দৰ আহক জেগাবিলাকো ভাল ইয়াৰে চাবলৈ ফটো উঠাব নিদিলে আপোনালোকক পেট্ৰলৰ প্ৰাইচ দেখালো হয় তাতে কেমেৰা এলাও নাই তাৰমানে তাৰ কাৰণে ফটো উঠোৱা নহ'ল কিন্তু দামটো কৈ দিছোঁ আপোনালোকক গতিকে আহক ইয়ালৈ আহক এদিন এক টেংকি ভৰাই লৈ যাওক আৰু ফুৰি থাকক বিন্দাছ দেখাই আছোঁ আকৌ আমি উলুমা দলং যাম এতিয়া ভূটানত সোমালোঁ আমি বৰ্তমান ভূটান সোমাই গ'লোঁ এতিয়া ভূটান গেটত বাইক বাহিৰত থৈ আহিব লগা হৈছে বাইক সোমাব নিদিয়ে গাড়ী হ'লে এণ্ট্ৰি কৰিব পাৰি বাইক বাহিৰত থৈ আহিছোঁ দেখাম আৰু দলংখন দেখাম এতিয়া এই বন্ধুসকল আমি ভূটান ইতিমধ্যে সোমাই গৈছিলোঁ আপোনালোকক কৈছিলোঁ আৰু আমি এতিয়া আহি কি পালোঁ আপোনালোকে দেখিব ৰ'ব
তো আমি এতিয়া পালো মোৰ আগফালে আছে আৰু আপোনালোক দেখা নাপাব মোৰ আগফালে থাকিলে। তো আমি আহি পালো এতিয়া এইখন হেংগিং ব্ৰিজ। তো বলক আমি উঠি যাওঁ, চিৰি আছে। তো আমি উঠিছো হেংগিং ব্ৰিজ। লৰাই থাকে, চবেই লৰাই থাকে। বেছিকে নলৰাবি, ভয় লাগে। এইয়া আছে আমাৰ লগত মঙলদৈৰ কুলদীপ। বহুত দূৰৰ পৰা আহিছে আচলতে আজি আমাৰ ওচৰলে। তো এই লৰাইছে, বেয়া লৰাইছে। তো এইখন হেংগিং ব্ৰিজ আহিব, সুন্দৰ জেগা, ভৈৰৱ কুণ্ড আৰু পৰিৱেশ সুন্দৰ। বন্ধুসকল, এইখনেই হৈছে ভূটানৰ উলমা দলং, বিখ্যাত উলমা দলং। এই জীৱন্ত দাদা আহিছে। কেনেকুৱা দাদা, কেনেকুৱা লাগিছে আহি? ঠিক আছে, ঠিক আছে, ঠিক আছে, ভাল লাগিছে। এই বাইদেউহঁত আহিছে। বাইদেউহঁত কেনেকুৱা লাগিছে আহি? ভাল লাগিছে, সুন্দৰ। ক'ৰ পৰা আহিছে বাইদেউ আপোনালোক? মঙলদৈৰ পৰা আহিছে। এই সুন্দৰ ধুনীয়া ধুনীয়া জেগা। পানী নাই, নদীটো আছে, শিল আছে। পানী শেষে হৈছে এতিয়া। এইখন উলমা দলংখন পুৰা দেখাই দিছো মই। আমি তেতিয়া এইখনত আছিলো। এইখন উলমা দলংখন।